হাই এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অলিস্মিতা কিচেনৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা পিঠাগুড়িৰ ৰেচিপি মানে পিঠাগুড়িৰ লাড্ডু ৰেচিপি আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু খুব কম সময়তে আৰু সহজতে বনাব পৰা এইটো পিঠাৰ লাড্ডুৰ খুব সুন্দৰ ৰেচিপি হয় এটা আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চালেহে বুজি পাব আৰু মাজে মাজে কিছুমান ষ্টেপ আছে সেইখিনি ফ'ল' কৰিব লাগিব তেতিয়া লাড্ডুটো ভাল হ'বই আৰু বলক এতিয়া আগবাঢ়ো ভিডিঅ'টোলৈ এতিয়া পোনপ্ৰথমে মই লৈ লৈছোঁ এটা বাটি আৰু এই বাটিটোত মই লৈ ল'ম এই কাপটোৰ জোখেৰে 2 কাপতকৈ অলপ বেছি মানে 2.5 কাপৰ জোখত চাউল মই ব্যৱহাৰ কৰিছোঁ জহা চাউল আপোনালোকে যিকোনো ভাত খোৱা চাউল ল'ব পাৰিব আপোনালোকৰ নিজৰ কথা যি চাউলে ব্যৱহাৰ কৰে আপোনালোকে আৰু এতিয়া মই চাউলখিনি ভালদৰে ধুই ল'ম আৰু ধুই তাত পানীত মই অলপ সময়ৰ কাৰণে তিয়াই ৰাখিম এতিয়া এইখিনি প্ৰায় মই 1.5 ঘণ্টামানৰ কাৰণে পানীত তিয়াই ৰাখিম প্ৰায় 1.5 ঘণ্টামানৰ মূৰত মই এতিয়া চাউলখিনিৰ পৰা পানীখিনি মই আঁতৰাই দিম অলপ কোমল হৈ গৈছে আৰু এতিয়া মই চাউলখিনি টুকি ৰাখিম মানে এখন টাৱেলত মই লৈ লৈছোঁ যাতে ধুনীয়াকৈ পানীখিনি শুকাই যায় আপোনালোকে এনেদৰে নকৰি মানে বাট লগাই এটা পাত্ৰত ৰাখি দিব পাৰে যাতে পানীখিনি আঁতৰি যায় চাউলৰ পৰা খনেৰে অলপ মই এনেদৰে মোহাৰি দিছোঁ আৰু এতিয়া তাৰ পাছত মই লৈ লৈছোঁ এখন ডলা আৰু ডলাখনৰ ওপৰত ব্যৱহাৰ কৰিছোঁ মই এখন পেপাৰ আৰু পেপাৰখনৰ ওপৰত এতিয়া মই দি দিম চাউলখিনি মই অলপ টাইম শুকুৱাই ল'ম বহুত বেছি দেৰি কিন্তু শুকুৱাব নালাগে মানে একেবাৰে শুকুৱাই পেলাব নালাগে প্ৰায় 80% শুকালে আমাৰ ৰেডি হৈ যাব চাউলখিনি এতিয়া মই এইখিনি দি দিমগৈ আৰু এইখিনি এতিয়া অলপ ৰ'দ পৰা জেগাত ৰাখি দিম মানে অলপ শুকাই যোৱাকৈ এয়া ৰ'দ পৰি আছে ধুনীয়াকৈ ইয়াতে প্ৰায় 10 মিনিটমানৰ মূৰত মই চাউলখিনি লৈ আহিলোঁ ৰ'দৰ পৰা আৰু এইখিনি এতিয়া চাউল মই ভালকৈ অলপ টাইমৰ কাৰণে ভাজি ল'ম এয়া গেছত কেৰাহী এখন পাতি লৈছোঁ আৰু এতিয়া কেৰাহীত দি দিম মই চাউলখিনি এইখিনি দি দিছোঁ আৰু চাউলখিনি এতিয়া মই অলপ টাইম ভাজি ল'ম চাউলখিনি একেবাৰে শুকাই যোৱালৈকে পূৰা ভাজিব নালাগে মানে অলপ ৰঙা পৰিছে এয়া দেখিছে প্ৰায় মই 6-7 মিনিটমান ভাজিছোঁ আৰু এইখিনি ৰেডি হৈ গ'ল এতিয়া চাউলখিনি আৰু এতিয়া এইখিনি অলপমান ঠাণ্ডা হ'বলৈ দিম মানে অলপ ঠাণ্ডা হ'বলৈ দিম তাৰ পাছত মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি পিচি ল'ম মানে চাউলখিনি গুড়ি কৰি ল'ম আৰু এতিয়া চাউলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি গুড়ি কৰি ল'ম মানে পিঠাগুড়িখিনি ৰেডি কৰি ল'ম আৰু এয়া দি দিছোঁ চাউলখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত একেলগে দি দিছোঁ কাৰণ বহুত বেছিও নাই সেইকাৰণে মই একেলগে দি দিছোঁ প্ৰথমতে তাৰ পাছত মই আকৌ পুনৰ এবাৰ চালি আকৌ এবাৰ দি দিম এয়া পিঠাগুড়িখিনি ৰেডি হৈয়ে গৈছে এতিয়া প্ৰথমতে মই অলপ চালি ল'ম এখন চালনী লৈ লৈছোঁ আৰু চালি গুড়িৰ অংশখিনি ৰাখি বাকী অলপ যিখিনি গোটা গোটা হৈ আছে সেইখিনি মই আৰু পুনৰ এবাৰ গুড়ি কৰি ল'ম আৰু এইফালে গোটেইখিনি পিঠাগুড়ি ৰেডি হৈ গ'ল এয়া আৰু এতিয়া পিঠাগুড়িখিনি মই লৈ লৈছোঁ এখন কেৰাহীত এয়া পিঠাগুড়িখিনি আৰু এইফালে আছে অলপমান নাৰিকলৰ গুড়ি মানে শুকান নাৰিকলৰ গুড়ি মই লৈ লৈছোঁ অলপ বহুত বেছিও লোৱা নাই আধা বাতিমান হৈছে এটা বাতিৰ জোখত আৰু এইফালে আছে অলপ কাজু আৰু এয়া আছে দুটামান ইলাইচি আৰু হৈছে এয়া পিঠা চেনিৰ গুড়ি আৰু পিঠা চেনিৰ গুড়ি মই লৈছোঁ প্ৰায় 1 কাপ আৰু লৈ ল'ম মই অলপ ঘি মই এই বাতিটোৰ জোখতে ল'ব লাগিব আৰু কিন্তু ঘিখিনি গোটা মাৰি আছে সেইকাৰণে মই ঘিখিনি এটা এনেকুৱা ষ্টিলৰ বাতিত উলিয়াই লৈছোঁ যাতে ধুনীয়াকৈ গলাই ল'ব পাৰোঁ ঘিখিনি আৰু ঘিখিনি ধুনীয়াকৈ গলি গ'ল এতিয়া মই কাজুখিনি অলপ সৰুকৈ কাটি ল'ম আৰু কাজুখিনি মই সৰুকৈ কাটি লৈ এতিয়া পিঠাগুড়িখিনিৰ লগত মই এড কৰি দিম এয়া পিঠাগুড়িখিনি দি দিছোঁ মই কাজুখিনি আৰু দি দিম মই এয়া নাৰিকলৰ গুড়িখিনি মানে শুকান নাৰিকলৰ গুড়িখিনি মই দি দিছোঁ আৰু মই এড কৰি দিম পিহি ৰখা ইলাইচিকেইটা আৰু ইলাইচিকেইটা মই গুড়ি কৰি ৰাখিছিলোঁ এতিয়া ইলাইচিকেইটা দি দিছোঁ আৰু এতিয়া মই লাষ্টত দি দিম এয়া পিহি ৰখা চেনিখিনি আপোনালোকে চেনিৰ পৰিমাণটো সদায় নিজৰ জোখত দিব মানে কম বেছি পৰিমাণে আপোনালোকে যদি বেছি মিঠা খাই ভাল পায় তেতিয়াহ'লে চেনি অলপ বেছিকৈ এড কৰিব পাৰিব আৰু যদি জোখত খাওঁ বা অলপ কমকৈ খাওঁ বুলি ভাবে তেতিয়াহ'লে মই 2 কাপ আধা যিহেতুকে মই দিছিলোঁ পিঠা মানে 2 কাপ আধা দিছিলোঁ চাউল সেইকাৰণে মই চেনি 1 কাপতকৈ অলপ বেছি দিছোঁ মানে 1.5 কাপো নহয় 1.5 কাপতকৈ অলপ কম আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু এতিয়া মই ব্যৱহাৰ কৰিম ঘি এয়া মই গলাই ৰখা ঘি এতিয়া আধা দি দিম মানে বাতিটোৰ মই জোখেৰে আধা দি দিছোঁ এয়া আৰু এতিয়া হাতেৰে মই ভালদৰে মোহাৰি ল'ম মানে মিক্স কৰি ল'ম ভালকৈ ঘি আৰু ধুনীয়াকৈ পিঠাখিনি মিক্স কৰি ল'ম হাতেৰে এনেদৰে মোহাৰি আৰু এইখিনিতে আপোনালোকক মই এটা দৰকাৰী কথা কৈ ৰাখোঁ
মানে আপোনালোকে যদি ঘি কমকৈ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে ঘি একেবাৰে কম পৰিমাণলৈ ব্যৱহাৰ কৰিব পাৰিব কিন্তু তাৰ লগত আপোনালোকে দিব লাগিব অলপ গৰম গাখীৰ নহ'লে অলপ পানী মানে কুহুমীয়া গৰম আৰু পানী বা গাখীৰ আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰিব আৰু সেই তেতিয়া আপোনালোকে ঘি কম পৰিমাণে ব্যৱহাৰ কৰিলেও কোনো কথা নাই গাখীৰ বা পানী বহুত বেছি ব্যৱহাৰ নকৰিব নিজৰ জোখত অলপ অলপকৈ ফাৰ্ষ্টতে দি ল'ব তাৰ পাছতহে মিক্স কৰিব ভালদৰে আৰু ভালদৰে মোহাৰি মই মিক্স কৰি ল'লোঁ মন কৰিছে আৰু এয়া লাডু পাতি চাইছোঁ কিন্তু লাডু হোৱা নাই সেইকাৰণে মই আৰু অলপ দি দিছোঁ ঘি যিহেতুকে মই গাখীৰ বা পানী ব্যৱহাৰ নকৰোঁ সেইকাৰণে মই ঘি দি দিছোঁ আপোনাৰ মানে বাতি এটাৰ জোখত এবাতিয়ে হ'ব আৰু এটা বাতিয়ে হ'ব আৰু আপোনালোকে কিন্তু ঘি কম ব্যৱহাৰ কৰিব বিচাৰিলে কৈছোঁ মই আগত গাখীৰ বা পানী ব্যৱহাৰ কৰিলেও হ'ব তেতিয়াও খাবলৈ কিন্তু বিৰাট ধুনীয়া হয় কিন্তু গাখীৰ দি দিলে আপোনাৰ এটা কথা হয় কি গাখীৰ দি দিলে বহুত বেছি দিন আপোনালোকে ৰাখিব নোৱাৰে ভেঁকুৰ উঠি যাব পাৰে সেইকাৰণে আৰু যদি আপোনালোকে এনেদৰে ঘিত বনায় তেতিয়াহ'লে আপোনালোকে যিমান দিন মন কৰে আপোনালোকে সিমান দিনৰ কাৰণে ৰাখিব পাৰিব একো প্ৰব্লেম নাপায় আৰু এতিয়া মই লাডু এনেদৰে বনাইছোঁ মন কৰিছে ধুনীয়াকৈ লাডুটো ৰেডি হৈ গৈছে এয়া চাওক এইটো লাডুটো বহুত ধুনীয়া এটা পিঠাগুড়ি লাডু হয় খাবলৈও খুব ধুনীয়া হয় আৰু একেধৰণে এতিয়া গোটেই লাডুকেইটা মই ভালদৰে ৰেডি কৰি লওঁ আৰু ফাইনেলি এইফালে লাডু ৰেডি হৈ গ'ল এইখিনি দেখিছেনে বাৰু দেখিলে আপোনালোকৰ এটা লোভনীয়া লাডু হয় আৰু বিৰাটেই ধুনীয়া হয় কিন্তু খাবলৈ আপোনালোকে ট্ৰাই নাই কৰা যদি এবাৰ ট্ৰাই নকৰাকৈ নাথাকিব এয়া চাওক লাডুটো ইমান এটা ধুনীয়া টেষ্টি লাডু নহয় আপোনালোকে এবাৰ বনাই খাই চালেহে কিন্তু গম পাব সঁচাকৈ খুবেই ধুনীয়া হয় খাবৰ কাৰণে পিঠাগুড়ি লাডু আৰু ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোক আৰু মোৰ দৰেও সকলোৱে পিঠাগুড়ি এই লাডুটোৰ সোৱাদ ল'ব পাৰে আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই